এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 মে। আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ কেইটামান আমাৰ হাতত আহি পৰিছে। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰ ওলাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ আমাৰ হাতলৈ আহি পৰিছে। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজ কেইটামান দিবলৈ গৈ আছোঁ। প্ৰথম খবৰটো আপোনালোকক জনাব গৈ আছোঁ। লেটেষ্ট আপডেট আমাৰ হাতত আহিছে। মুহূৰ্তত প্ৰথম আপডেটটো জনাই আছোঁ। আপোনাৰ লগতে আছে নেকি 2000 টকীয়া নোট? শীঘ্ৰেই এই কাম কৰাৰ আহ্বান জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। 30 ছেপ্টেম্বৰ পূৰ্বে এই কাম নকৰিলে লোকচান সন্মুখীন হ'ব লাগিব আপুনি। বেংকত গৈ সলনি কৰিব লাগিব আপোনাৰ 2000 টকীয়া নোটখন। দেশত 2000 টকীয়া নোটসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ। এই মুহূৰ্তত আহি পৰিছে লেটেষ্ট আপডেট। 23 মে'ৰ পৰা আৰম্ভ হ'ব সলনি কৰাৰ প্ৰক্ৰিয়া। এবাৰত 20,000 টকালৈকে কৰিব পাৰিব সলনি। বিমুদ্ৰীকৰণ পাছত ছপোৱা হৈছিল 2000 টকীয়া নোট। আপোনাৰ লগতে আছে নেকি 2000 টকীয়া নোট? এই মুহূৰ্তত জনাই আছোঁ। শীঘ্ৰেই এই কাম কৰাৰ আহ্বান জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। 30 ছেপ্টেম্বৰ পূৰ্বে এই কাম নকৰিলে লোকচান সন্মুখীন হ'ব লাগিব আপুনি। বেংকত গৈ সলনি কৰিব লাগিব আপোনাৰ 2000 টকীয়া নোটখন। দেশত 2000 টকীয়া নোটসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ। মাইক্ৰ' ফাইনেন্স ঋণী মহিলাসকলৰ বাবে হিমন্ত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত লৈছে। এই মুহূৰ্তত জনাই আছোঁ। মাইক্ৰ' ফাইনেন্স ঋণী মহিলাৰ ডাঙৰ ঘোষণা। 3 পৰ্যায়ৰ ঋণী মাফৰ কাৰ্যসূচী আৰম্ভ কৰিব চৰকাৰে। 3য় পৰ্যায়ৰ ঋণ মহিলাৰ 25,000 টকা পৰ্যন্ত লোৱা ঋণী মহিলাৰ ঋণ মাফৰ অনুমোদন জনাইছে। 25,000 টকা পৰ্যন্ত লোৱাৰ ঋণী মহিলাক ঋণ মাফ কৰাৰ অনুমোদন জনাইছে। ঋণ মাফ কৰি দিয়াৰ পিছত পুনৰ ল'ব লাগিব ঋণ। 3য় পৰ্যায়ৰ পাছত 50,000 1 লাখ টকা পৰ্যন্ত ঋণ লোৱা সকলোৱে ঋণ মাফ কৰিব চৰকাৰে। এই মুহূৰ্তত জনাই আছোঁ লেটেষ্ট আপডেট আহি পৰিছে আমাৰ হাতত। আপোনালোকক জনাই আছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। 3য় পৰ্যায়ৰ পাছত 50,000 1 লাখ টকা পৰ্যন্ত ঋণ লোৱাৰ সকলোৱে ঋণ মাফ কৰিব চৰকাৰে। কেবিনেটত বৃহৎ সিদ্ধান্ত ল'লে হিমন্ত চৰকাৰে। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? এতিয়াই ৰেচন কাৰ্ডৰ দোকানীৰ বিৰুদ্ধে দিয়ক অভিযোগ। আপোনাৰ এটা ফোন কলতে জেললৈ যাব লাগিব দোকানী। দোকানীয়ে কমকৈ খাদ্য সামগ্ৰী দিয়ে নেকি আপোনাক? খাদ্য সামগ্ৰী কমকৈ দিয়াৰ ব্যৱসায়ীৰ বিৰুদ্ধেও দিব পাৰিব অভিযোগ। সুলভ মূল্যৰ দোকানীয়ে কমকৈ সামগ্ৰী দিলে দাখিল কৰক অভিযোগ। অভিযোগ দিয়াৰ লগে লগে অসাধু দোকানীৰ বিৰুদ্ধে প্ৰশাসনৰ ল'ব ব্যৱস্থা। এই নম্বৰত আপোনালোকে যোগাযোগ দিয়ক, অভিযোগ দিয়ক। BSNL গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰে। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত অন্য এটা খবৰ জনাই আছোঁ। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজনৰ CBI দিয়া হ'ব তদন্তৰ দায়িত্ব। পৰিয়ালৰ লোকে বিচাৰিলে CBI তদন্ত দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। জোনমণি ৰাভাৰ মৃত্যুক লৈ কেইবাটাও দিশ জড়িত হৈ আছে। বৰ্তমান সঠিক ৰূপত চলি আছে জোনমণিৰ মৃত্যুৰ তদন্ত। নকল সোণৰ ব্যৱসায়ে কঠোৰ হোৱাৰ কথা ঘোষণা হিমন্ত বিশ্ব শৰ্মা। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰয়োজন CBI দিয়া হ'ব তদন্তৰ দায়িত্ব। পৰিয়ালৰ লোকে বিচাৰিলে CBI তদন্ত বিচৰা ঘোষণা মুখ্যমন্ত্ৰীৰ।